বন্ধু বান্ধৱীসকল আৰু কাতি বিহুৰ হিয়া ভৰা উলগ যাচি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল নুৰিতা বৰা শইকীয়ালৈ। আজি কাতি বিহু, আজি দিনটো কৰিবলৈ সময় নাপালোঁ, সেইকাৰণে এইকণ সময়ে কৰিছোঁ কেনেদৰে একে অনুস্থুপীয়াকৈ কেনেদৰে আমি কাতি বিহু পালন কৰিলোঁ চাই থাকিব। কাতি বিহুৰ কাৰণে এনেদৰে আজি বিশেষকৈ ৰেডি হৈছোঁ, কিয়নো আজি বিয়াৰ পাছৰ প্ৰথম বিহু আমি একেলগে পাইছোঁ। ইয়াৰ আগতেও বিহু এনেদৰে পোৱা নাছিলোঁ দুজনে একেলগে একেখন ঘৰতে অবভিয়াছলি। আজি প্ৰথম বিহু এনেকৈ পাইছোঁ, সেইকাৰণে পদূলিমুখত মায়ে চাকি জ্বলাব দিছে। অকণ মনটো বেয়াও, কাৰণ ঘৰৰ পৰা দূৰত এবাৰ প্ৰথম ঘৰলৈ যোৱা নাই বিহুত। যাবলৈ মন আছিলে, সময়ে নাপালোঁ ঘৰলৈ যাবলৈ। আগফালে চাকি পদূলিমুখত চাকি দিছিলোঁ, কিন্তু প'ষ্টটো ইমানেই ওখ, মই ওপৰলৈ চাকি দিবলৈ ওপৰত চাকি দিওঁতে বহুত প্ৰব্লেম হৈছিলে। হাতত ধৰি চাকিগছ জ্বলাবলৈ বহুত দিগদাৰ হৈছিলে, সেইকাৰণে আমি আহি পেলাই স্লেপত বহি ল'লোঁ আৰু এনেদৰে চাকি জ্বলাইছোঁ। ভিডিঅ'টো একচুৱেলি মই 3 দিনৰ আগতে কৰা, যিহেতু 2 দিনৰ আগতে কৰা, যিহেতু কাতি বিহু পৰহিয়ে হৈ গ'ল। কিন্তু সেয়া আজি কৰিম কালি কৰিমকৈ এডিট কৰিবই টাইম নাপাওঁ। ফাইনেলি আজি সময় পাইছোঁ। পদূলি মুখত চাকি জ্বলোৱাৰ পাছত আমি আমাৰ গাড়ীৰ যিটো সৰুকৈ সাধাৰণকৈ বনাই থোৱা গ্ৰেজ, তাত চাকি দিবলৈ গৈছিলোঁ। তাতো চাকি জ্বলাইছোঁ। আমি আমাৰ লাভ ষ্টৰী কেতিয়া ক'ম, আপোনালোকৰ ওচৰত কেতিয়া আমাৰ লাভ ষ্টৰী বিষয়ে ক'ম, কেতিয়া ক'ম? সেয়াহে কোৱা মানুহেই নাই, কেনেকৈ ক'ম ক'লে সেইকাৰণে নকওঁ, কৈ থাকোঁ। জল্দি আপোনালোকৰ আগলৈ আহিম তেনেকুৱা এটা ভিডিঅ' লৈ পেলাই মই চেষ্টা কৰি আছোঁ, চাওঁ কিমান সফল হ'ব পাৰোঁ। আৰু এটা আছিলে যে মই হোম টুৰ কৰিব লাগে, দেখুৱাব লাগে ঘৰটো, সময় মিলিলে মই দেখাম। অকণমান লাইকছ আৰু ভিউজ বাঢ়িলে কৰিব ভাল লাগে, সেইকাৰণে যেতিয়া বাঢ়িব তেতিয়া নিশ্চয় দেখাম। মই আপোনালোকক দেখাম মোৰ কেইটামান মাষ্টাৰ পিচ, মই কৰা DIY বুলি ক'ব পাৰে, মই কৰা পেইণ্টিংছ। কৰিব নাজানো, কিন্তু আজৰি সময়ত কৰি ভাল পাওঁ। এইটো মই কৰা ফেব্ৰিকেদি কৰিছিলোঁ এইটো। আৰু এটা আছে, এইটো মই আঁকা মেজাৰমেণ্টবিলাক অভিয়াছলি মানুহজনে কৰি দিয়া, যিহেতু চিধা